মোক ইণ্টাৰভিউ ল'ব দিছে। ইণ্টাৰভিউ ল'লে বহুত বৰিং কাম। কোন আছে প্ৰথম? তিলক। অৰি পঠাই দিয়াচোন প্ৰথম। কোন আছে তিলক নেকি? পঠাই দিয়া। কামিন ছাৰ। কামিন আহা। তাৰপিছত কোৱাচোন তোমাৰ ঘৰ? हम तो बंगाल का है। बंगाल। অসমীয়া পাৰা নেপাৰা? आसामीज हमको नहीं आता, हम बंगाली है। একো নাই, অলপমানতো পাৰা চাগে? थोड़ा थोड़ा आता है हमको। ঠিক আছে বাৰু, তেতিয়া কাৰণ আমাৰ কোম্পানীত অকণ অসমীয়াটো ক'ব লাগিব ন, চ' মই সেইবোৰে অকণ ইণ্টাৰভিউ ল'ব গৈছোঁ। দিয়া ডকুমেণ্টছ দিয়া। ক্লাছ 10ত 96 পাছ। হায়াৰ ছেকেণ্ডেৰী ঠিকে আছে। তোমাৰ মাৰ্কছ যে কমি গৈ আছিল কিয়? না ক্লাছ 10ত ঠিকে আছে, তাৰপিছত কমি গৈছিলে? क्लास 10 तक तो हम ठीक ही था। कॉलेज जाते जाते लड़की का चक्कर में हम पड़ गया ना, ये सब बर्बाद हो गया। চক্কৰ? ঠাণ্ডা ছোৱালী ঠাণ্ডা পৰিছা মানে? হয় বাৰু, কলেজত তেনেকৈ হয় আৰু কলেজত একো নাই বাৰু। আগত কিবা কৰিছানে এক্সপিৰিয়েঞ্চ, কিবা বেলেগ জব চব? अगर जॉब हम करता तो तुम्हारा पास क्यों आता? तुम्हारा फटा लेक्चर कौन सुनने के लिए आते हैं? তুমি মোক অসবালি কৰিছা দেই। তুমি ইণ্টাৰভিউ দিবাচোন, কি ওলাইছা কেনে কথা পাতে? হা हम कहाँ अखबाली क्या है? अखबाली तो हम करेगा जब तुम हमको जॉब नहीं देगा तब। হয় নেকি? ঠিক আছে, তুমি যোৱা, মই পিছত জনাই আছো চিলেকশ্যন হ'ল নহয়। মানে আপ যাও, हम पीछे में बता रहे हैं। বাপৰে বাপ, কেনেকুৱা এটা মানুহ আহে ইণ্টাৰভিউ দিবলৈ, অসমীয়া চসমীয়া নাজানে। অৰে অকণ অসমীয়া পাৰা, যিটা পাৰে সেইকেইটাক দি পঠাবচোন। মই একদম হিন্দী চিন্দি ক'ব নোৱাৰো দেই। নেক্সট কোন আছে? सर मैं क्या अंदर आ सकता हूँ? বহা। এই তলত নহয়, ক'ত বহা? তোমাৰ নামটো কিটো? কাঞ্চন? सर नहीं ज्ञानचंद। জ্ঞানচন্দ। মানে অলপ মই বেলেগ কিবা ভাবিছিলো। বাকী ডকুমেণ্টছটো দিয়া। বাকী মাৰ্কছটো ঠিকে আছে তোমাৰ। বাকী ক'ৰবাত এনে জব চব কৰিছা? এক্সপিৰিয়েঞ্চ কিবা, জব এক্সপিৰিয়েঞ্চ? सर हिंदी में बोलने से अच्छा रहेगा। অসমীয়া নোৱাৰা তুমি? सर नहीं। को लगे आपका जॉब एक्सपीरियंस क्या है, वो हम पूछना चाहता है, क्योंकि हम लोग का कंपनी जो है ना, उसमें जो मसाज ऑयल का कंपनी, तो हम लोगों को मसाज करते हैं जो ऑयल से, वो ऑयल का कंपनी। तो आप कैसे उसे सेल करोगे? आपको तो आसामी तो आना पड़ेगा। अरे सर बिहार में कितनों को किए हैं? क्या मसाज? सर अब हम भी आसाम में करेंगे। क्या मसाज? मसाज ठीक है सर। अच्छा ज्ञानचंद, सर ज्ञानचंद। ज्ञानचंद, आपका जो मार्क्स है सब ठीक है, हम लोग का कंपनी के लिए बिल्कुल ठीक है, पर हम लोग का कंपनी के लिए आप लोगों को बहुत मेहनत करना पड़ेगा, क्योंकि हम लोग का कंपनी जो है ना बहुत पीछे सीख चुका है। आप लोग हमारे कंपनी को बहुत आगे तक ले जाइएगा, ठीक है? तो हम सिलेक्शन बताएंगे, सिलेक्शन हुआ कि नहीं कुछ देर बाहर बैठिएगा आप, ठीक है? सर आप एक बार जॉब देगा तो देखिए, आपकी और आपकी कंपनी को ना ऊपर पहुंचा देंगे। ऊपर? अरे सर ऊंचाइयों तक। हम थोड़ा तो सही नहीं समझा था, ठीक है? आप थोड़ा बाहर में बैठिए, हम आपको बता रहे हैं, ठीक है? देव नेक्स्ट कौन सा आने को दिया? हाँ कोआ কিবা বনাই লো আৰু। মই এতিয়া কেনেকৈ যাম? মোৰ দেখিছোঁ, মই ইণ্টাৰভিউ অফিচত আছোঁ না, ইণ্টাৰভিউ লৈ আছোঁ মই। আৰে যি আছে ঘৰত বনাই লোৱাচোন, বাহিৰে ফোন নকৰিবা, মই কামত আছোঁ। মনোজ ন? মনোজ তুমি কি কৰা? ছাৰ ৰেপ চেপ কৰোঁ, গান চান লিখোঁ এইবিলাক। ৰেপ কৰা? মানে আজিকালি চলিছে যে আজিকালি এইবিলাক মানে বেকাৰ তুমি। একো নাই বাৰু, দিয়া ডকুমেণ্টছটো দিয়া। মোৰ জনামতে ৰেপ চেপ কৰা মানুহবিলাকে কিবা টুপি চুপি চেন টেন পিন্ধি থাকেতো। আনিছোঁ। আনিছা? পিন্ধা চাওঁ। এতিয়াহে ভাল লাগিছে।
বাকী তোমাক জবটো কিয় লাগে বাৰু ছাৰ গান চান কাৰণে পইচা লাগে যে গান চান বনাবৰ কাৰণে সেইকাৰণে নহ'লে বালো মোৰ দৰকাৰ নাই এইটো জব কৰিব তুমি যে বেয়া কথা কৈছা তুমি ইণ্টাৰভিউ দি আছা বেয়া কথা পাইছা ছাৰ ক'ত বেয়া কথা বেয়া কথা নেকি ছাৰ অকণ ৰেপত যদি বেয়া কথা নকওঁতে গান নচলিবই অকণ ৰেপিঙত অকণ বেয়া কথা ক'ব লাগিব সেইকাৰণে কৈছোঁ ছাৰ নহয় তুমি ৰেপিঙত কৈছা কোৱা কিন্তু এতিয়া ইণ্টাৰভিউ হৈছে নহয় ক'ব নাপায় নহয় কোৱা এই মই ক'ব ভাজি লৈ আহিম এতিয়া মই ইণ্টাৰভিউ ল'ব বহিছোঁ মই অফিচত কাম কৰিছো ভাজি লোৱা কিবা লোৱা যি আছে বনাই খোৱা খাই লোৱা মোক নালাগে মই নাখাওঁ ভাজিটো তোমাৰ ইণ্টাৰভিউটো ঠিকে আছে মাৰ্কছ ঠিকে আছে তুমি যোৱা অফিচত বহা আৰু বাহিৰত মই জনাই আছোঁ ঠিক আছে কি আকৌ ভাল নাপাওঁ মই কি হনুমান নেকি তোমাক দেখুৱাম বুকু ফালি কৰি ভাল পাওঁ নাপাওঁ আৰে মোৰ খং উঠি থাকে মই ইমান ইণ্টাৰভিউত ইমান বিজি হৈ আছোঁ আৰু ইণ্টাৰভিউত এইবিলাক যেনেকৈ এনেকৈ মানুহ আছে মাথা বেয়া কৰি দিছে মোক যি আছে বনাই খোৱা তাৰপিছত ৰাতিলৈ যি হ'ব দেখা যাব মই গৈ আছোঁ ঠিক আছে অঁ আহা আহা ছাৰ মে আই কাম ইন চিট থেংক ইউ অঁ তোমাৰ কোৱালিফিকেশ্যন কি আছে কি আছে লেংগুৱেজ হিন্দী ইংলিছ আছামিজ মানে তুমি অসমীয়া পাৰা হিন্দী পাৰা ইংলিছত পাৰা অঁ ছাৰ অকণ ইংলিছত ডেমো দিবা নেকি কাৰণ ইংলিছ কোৱাটো আমাৰ কমপ্লিট মানুহ লাগে অ'কে ছাৰ Sir, my name is Anil. I am passed out Bahampur High School and graduate by complete and Guwahati University. I love food, I love game, and I can talk English, I can walk English. English is a very good language. It's very good. I am talking about that to you. Why? I love Chinese food and I love is Momo. That my favorite actor is Zen. I can talk English, I can walk English, I can English is very good language. I'm proud of you. এনেকুৱাহে লাগে মোক থেংক ইউ ছাৰ এনেকুৱাহে লাগে মোৰ ডকুমেণ্ট চাব নাই আৰু মজা মোৰ ডকুমেণ্ট চাব নাই মজা হৈছে মোৰ ফাইনেলি ইণ্টাৰভিউ কমপ্লিট হ'ল লগতে ফোন এটা কৰি দিওঁ কাৰণ আমাৰ অঁ হেল্ল' শুনাচোন অঁ আজি ভাজি কেঞ্চেল খং নকৰিবা মই মানে ইণ্টাৰভিউ আছিলোঁ খঙত আছিলোঁ কিন্তু এতিয়া মই একদম ৰিলেক্স হৈছোঁ কাৰণ আমাৰ কোম্পানীৰ কাৰণে একদম পাৰফেক্ট ল'ৰা এটা পালোঁ পুৰা তামাম ইংলিছ কয় মই একো বুজা নাই কিন্তু বহুত ভাল লাগিছে শুনি আমাৰ কোম্পানীক বহুত আগবঢ়াই দিলোঁ মই জানো গম পাইছা তাই ভাজি চাজি কেঞ্চেল কৰা আজি চিকেন হ'ব আজি মাংস লৈ গৈ আছোঁ গাহৰি খাবা মই গাহৰি লৈ গৈ আছোঁ ঠিক আছে একদম আজি তামাম হেপি আজি মানে নকবা মই গাহৰি লৈ গৈ আছোঁ একদম গাহৰি খাম আজি বহুত তুমি মানে ফোন চোন কৰি নাকিবা বুজিছা বাৰে বাৰে একো নাই মই গৈ আছোঁ চিন্তা কৰিব নালাগে একদম বহুত হাই গাইজ কোৱা আমি মানে এটা ভিডিঅ' বনাইছো সৰু সুৰাকে গতিকে আপোনাৰ কাৰণে কিবা আনিম বুলি ভাবিছিলো সৰুকা ভিডিঅ' এটা আৰু আনিছো ইণ্টাৰভিউ বুলি ভিডিঅ' এটা গতিকে আপোনাক ভাল লাগিলে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ডাঙৰ প্লেন কৰি আছো